অপহৃতা কিশোৰীৰ অপঘাত মৃত্যু দুখুনী মাতৃৰ হাহাকাৰ কিশোৰীৰ কাষতে অপহৰণকাৰীৰ মৃতদেহ দেখি হতচকিত পৰিয়াল জুহি দাস আৰু হীৰকজ্যোতি দাসৰ হত্যাকাণ্ডত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ দুৰ্ভগীয়া কিশোৰীৰ জ্যেষ্ঠ ভাতৃৰ জেকেটটো টাইম নহয় যোনটো কলা জেকেট আছিলে সেইটো টাইম নহয় কাষত পৰি আছে কলা জেকেট হা সেইটো টাইম নহয় বাকীখিনি টাইম হয়তো জেকেটটো ল'ৰাজনৰ হ'ব পাৰে বুধবাৰে পুৱতি নিশা 2:30 বজাত অষ্টম শ্ৰেণীৰ ছাত্ৰী জুহি দাস নিৰুদ্দেশ হোৱা মাত্ৰকে হীৰকজ্যোতি দাসে অপহৰণৰ অভিযোগ আনিছিল পৰিয়ালৰ লোকে ঘৰৰ কাষৰে এখন দোকানৰ চিচিটিভিত জুহি দাস আৰু হীৰকজ্যোতি দাসে খোজকাঢ়ি গৈ থকা দৃশ্য দেখা মাত্ৰকে সত্য প্ৰমাণিত হৈছিল পৰিয়ালৰ সন্দেহ বুধবাৰে পুৱতি নিশাই দাখিল কৰা এজাহাৰৰ আধাৰত অপহৃত আৰু অপহৰণকাৰীৰ সন্ধানত অভিযান চলোৱাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত ওচৰা ওচৰিকৈ উদ্ধাৰ হ'ল দুয়োৰে মৃতদেহ এই খবৰ পোৱা মাত্ৰকে লোকে লোকাৰণ্য হৈ পৰিল কাৰিগাঁৱৰ লুইটৰ পাৰ অপহৃতা কিশোৰীৰ পৰিয়ালৰ লোকে পোছাক চাই চিনাক্ত কৰিলে জুহি দাসক কেমেৰাত আপোনাৰ প্লাজো টি চাৰ্ট তেনেকুৱা দেখা গৈছে আৰু প্লাজো পেণ্ট তেনেকুৱা পিন্ধিছে আৰু টি চাৰ্ট তেনেকুৱাত মানে বেক চাইডৰ পৰা দেখা গৈছেতো এইটোৰ কাৰণে দেখাত তেনেকে দেখিছিলো আমি যিটো চিচি কেমেৰাৰ ফুটেজটো আহিছিল আৰু খন্তেক সময়ৰ ভিতৰতে ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ লগতে উপস্থিত হ'ল CID আৰু ফৰেন্সিকৰ দল এগৰাকী মহিলা দণ্ডাধীশৰ উপস্থিতিত ব্ৰহ্মপুত্ৰৰ পৰা দুয়োটা মৃতদেহ পাৰলৈ তুলি আনি আৰক্ষীয়ে সম্পন্ন কৰিলে প্ৰাথমিক তদন্ত এটা মেটাৰ অফ ইনভেষ্টিগেশ্যন মই একো কমেণ্ট দিব নোৱাৰোঁ এইটোৰ ওপৰত পিউৰলি মেটাৰ অফ ইনভেষ্টিগেশ্যন প্ৰচিডিউৰখিনি প্ৰথমতে ফ'ল' কৰি ল'ব দিয়ক তাৰপিছতে কিবা এটা হয়তো ক'ব পৰা যাব সেই সময়তে ৰাজহুৱা হ'ল কাৰিগাঁৱৰ লুইট পাৰত থকা কিশোৰীৰ এগৰাকী প্ৰতিবেশীৰ আন এক চিচিটিভিৰ দৃশ্য বুধবাৰে পুৱতি নিশা 2:30 বজাত জুহি আৰু হীৰকজ্যোতিয়ে খোজকাঢ়ি গৈ থকাৰ খন্তেক পাছতে একেটা পথেৰে পাৰ হৈ যোৱা এখন মেজিকৰ দৃশ্য চিচিটিভিত দেখাৰ পাছতে দুয়োকে হত্যাৰ সন্দেহ কৰিছে কিশোৰীৰ পৰিয়ালে